ইমান ধুনীয়া দেখিছে আপোনালোকে দেখিছেনে এনেকুৱাই মৰম আৰু প্ৰেম আমাৰ অসমত খালি থাকক জোনাকী পৰুৱা আৰু তৰা টিভি কৰি থাকক সেই আশা কৰিছোঁ ইটছ ছ' বিউটিফুল গাইজ ইজ লাভলি উই আৰ হিয়াৰ ফৰ দ্য মিউজিক আৰু চবেই একেলগে সংগীত আৰু এনজয় কৰিছে আৰু নাচিব লাগিব একেলগে সেইটোৱে আমাৰ সংস্কৃতি আৰু আমাৰ চিন গতিকে থেংক ইউ ফৰ বিং ছ' পেচেণ্ট ছ' বিউটিফুল চবকে ইংৰাজী মাজে মাজে ওলাই যায় চবকে বহুত মৰম এটা এই মৰম পাইছোঁ কাৰণে এটা অদ্ভুত গান চেষ্টা কৰিব খুজিছোঁ মোৰ বন্ধু এজনে লিখিছিলে আৰু এখন ছবিৰ গীত হয় কেতিয়াও গোৱা নাই গীতটো কেনেকুৱা হ'ব নাজানো ৰিহানাকো মই কেতিয়াও প্ৰেক্টিছ কৰোৱা নাই চ' ৰিহানাক মাতিব লাগিব গাবলৈ আধা মই গোটেইটো অকলে গালে বেয়া লাগিব আৰু আমাৰ বেণ্ডে প্ৰেক্টিছ কৰা নাই যিগোটেই ৰিহাবাৰী আই এম জাষ্ট ফিলিং দ্য লাভ আই থিংক আজি আমাৰ গুৱাহাটীৰ এই 6 দিনৰ শেষৰ শ্ব' গতিকে সেইকাৰণে গাইছোঁ যি হ'ব হ'ব আৰু গতিকে ভালেই লাগিব বুলি আশা কৰিছোঁ দেই বেয়া নাপাব এখন বোলছবি গীত হয় আৰু চবে প্ৰেক্টিছ কৰিলে পটাপট কি কি আছিলে পক্ষী পক্ষী মন উৰি যাব খোজে কি যে মায়াবী নগর এরিয়া হবে হাইরে বড় ফাতু তাতে বুঝে যায় পক্ষী পক্ষী মন উড়ি যাব খুঁজে আকাশে গৈ হেঁপাহৰে লৈ তোৰা নামে পদূলি বিধি থাকে পক্ষী পক্ষী মানুহ উৰি যাব খোজে অভিমানী উঠত পৃথিৱী আকৌ ৰজাৰাণীৰ ভাঙোদল নকৈ সাজো লৰালি পক্ষী পক্ষী মানুহ উৰি যাব খোজে চিনাকি বাণীৰ কোনে বজায় মৰা মন পক্ষী পক্ষী মানুহ
क्या बात I think you're here so okay ধন্যবাদ